স্বাগতম জনাইছোঁ সকলোকে। আজি আমি দেওবাৰ বুৰি ওলাই আহিছোঁ আৰু মই আমাৰ দূৰণিবতীয়া নিজৰ মানুহ কেইঘৰলৈ বুলি। কাৰণ বিহু বুলি নতুন বছৰ বুলি আমি অহাই নাই, সেয়েহে আজি ওলাই আহিছোঁ আৰু ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ ভিডিঅ'টোৰ জৰিয়তে আমি দুজননো ক'ত আহিছোঁ। এয়া দেখিছেনে, আমি আহি আছোঁ। কাৰণ সময়বোৰ একেবাৰেই নিমিলে এনেকৈ ফুৰা চকা কৰিবলৈ, তথাপিও তাৰ মাজতেই বিহু বুলি সময় অকণমান উলিয়াই আমি দুইজন আহিছোঁ। কাৰণ জানেনে, আজিকালি সকলো মানুহেই ব্যস্ততা, ফুৰা চকা কৰিবলৈ সময়েই নিজৰ কামৰ কাৰণে নোলায়। তথাপিও যদি নিজৰ কামকেই মুখ্য কৰি লোৱা হয় তেতিয়াহ'লেনো বাৰু সম্পৰ্কবোৰ কেনেকৈ জীয়াই থাকিব, নহয় জানো? সেয়েহে সময় অকণমান উলিয়াই নিজৰ আপোন মানুহখিনিক বিচৰাৰ চেষ্টা কৰিব লাগে। আৰু এটা কথা গম পায়নে, আমি যেনেকৈ আমাৰ দূৰণিবতীয়া এটা কথা, আমি কিন্তু ওচৰ চুবুৰীয়া মানুহৰ লগতো সদ্ভাৱ এটা ৰাখিব লাগে। কাৰণ বিপদৰ মুহূৰ্তত আমি কিন্তু তেওঁলোককহে পাম। সেয়েহে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানকে কথা পাতিলোঁ। আকৌ এটি নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।